সো গাইজ আজি মই তোমালোকক দেখাম কেনেকৈ টি লিভছেদি আমি টি বনাব পাৰোঁ। সেইটো ডাইৰেক্ট চাওঁ কেনেকৈ বনায়। আমাৰ ঘৰৰ ওচৰতে টি গাৰ্ডেন এটা আছে, মানে তাতে মই মোৰ ভাইটিৰ লগত ফুৰিব আহিছিলোঁ। চ' আহোঁতে ভাবিলোঁ এই ভিডিঅ'টো বনাওঁ। এতিয়া মই এটা টি লিভ ছিঙিম, সেইটো এতিয়া মই ঘৰত আনিলোঁ। এতিয়া মই এই পাতটো এইটো মই ৰ'দত শুকালোঁ 5 দিন। একচুৱেলি ৰ'দ নাছিল, কিন্তু 5 দিন লাগিব মানে বনাওঁতে। এতিয়া মই এইটো ধুই লৈছোঁ। এতিয়া মই বাতি এটা লৈ এইটো মই গুড়া কৰি লওঁ। এতিয়া মই গৰম পানী হ'ব দিছোঁ। পানীটো উতলিলে গুড়াটো, চাহপাতৰ গুড়াটো মই এতিয়া দি দিওঁ। এইটো একচুৱেলি মই দুটা লিভ আনিছিলোঁ, এটা ডাঙৰটো আনিছিলোঁ আৰু কোমলীয়াটো। গুড়া পাতটো নিদিয়ে একচুৱেলি চাহপাতত, ত' কোমলীয়া পাতটো দি কিনে চাহটো বনাইছোঁ। তোমালোকে সেনেকৈ ট্ৰাই কৰিব পাৰা। আৰু চোৱা কালাৰটো কি ধুনীয়া আহিছে, আৰু টেষ্টটো বহুত ভাল। এনেকুৱা নেচাৰেলি বনালে মই খাই খুবেই ভাল পাইছোঁ। তোমালোকেও ট্ৰাই কৰিব পাৰা।